ওলাইছো তাৰ মানে আমাৰ মোৰ ভাইটিৰ কাৰণে মোক ন্যায় লাগে নিৰ্দোষী আজি এনেকে হৈ গৈছে আপোনালোকে যিহেতু গমে পায় তাক তদন্ত কৰক তাক মোক জাষ্টিসটো লাগিব মোৰ ভাইৰ কাৰণে ন্যায় দিয়ক মই এইখিনিয়ে বিচাৰিছো তাৰ মানে কি হ'ল মোৰ ভাইটিৰ জেলত তাৰ মানে ৰাতি 11টাত অটোমেটিক মূৰ ঘূৰাইছে বুলি কিনি ক'লে মূৰ ঘূৰা বুলি ক'লে কমসে কম গাৰ্জক ইনফৰ্ম কৰক জেলাৰে কিন্তু জেলাৰে গাৰ্জক ইনফৰ্ম নকৰিলে আৰ্লি মৰ্নিঙত যেতিয়া ডেট হ'ল তাৰ পিছতে মানে 9টাত যে গাৰ্জনক ইনফৰ্ম কৰিছে যে আপোনাৰ ল'ৰাজন এনেকে হ'ল বুলি মেডিকেলত আহক বুলি ইনফৰ্ম কৰিছে সেইটোতো আমি মানি নলওঁ ল'ৰাটো যিহেতু ৰাতি এনেকে ঘটনা হৈছে কমসে কম গাৰ্জনক জনোৱা আগত আমি যে লগ কৰোঁ জেলত উইদাউট মোৰ পাৰ্মিশ্যন উইদাউট মোৰ কণ্টেক্ট নম্বৰ দিটো আমাক লগ কৰিব নিদিয়ে যিহেতু মোৰ ব্ৰাদাৰৰ এনেকে হৈছে সেইকাৰণে আমি তদন্ত কৰিছোঁ যে যেহেতু মোৰ ভাইটি ন্যায় পাব লাগিব ইয়াতে নিশ্চয় কিবা এটা আছে মই সেইটোৱে মানে ক্লেম কৰিব বিচাৰিছো এটা এফআইআৰটো আমি এটা কথা পাতিছো কোৰ্টত যিহেতু যোৱাকালি পষ্টমৰ্টম হৈছে মোৰ ভাইটিৰ আমি যোৱাকালিয়ে বডিখন পাইছো আমি নিয়ম নীতিবিলাক কৰিছো সেইকাৰণে আমি আজি ওলাইছো কিয়কি আপোনাক সেইদিনাখে ক'লো মই যে নগাঁৱত পষ্টমৰ্টমখন হৈছে বুলি কিনে এতিয়া আপোনাৰ আমাৰ ৰিপৰ্ট আহোঁতে মানে 1 মান্থ লাগিব বুলি কৈ দিছে বুজি পাইছেনে সেইকাৰণে এতিয়া থানাত মানে এজাহাৰ দিছো মানে আপোনাৰ কোৰ্টত আমি কাগজখন পেলাইছো মানে যে তাৰ আমি লিগেলি আমাক একশ্যন লাগে ইনকুৱাৰী লাগে বুলি কৈছো সেয়া কাৰ ওপৰত সন্দেহ কৰিছো মানে এতিয়া যিহেতু জেলত হৈছে এতিয়া মই সেইখিনিয়ে সন্দেহ কৰিম মোক গোটেই ইনকুৱাৰীখন লাগে যে তাত কি হৈছে হোৱা নাই মোৰ ভাইটিৰ কি হৈছে হোৱা নাই গোটেই ইনকুৱাৰীখন লাগে যে মোৰ ভাইটিৰ কিয় এনেকৈ হ'ল কমচে কম ঠিক আছে তাৰ আজিলৈকে একো মেণ্টেলি একো বেমাৰ একোৱে নাই মানে ট'টেলি তাৰ গাত এতিয়া যে আমি যেতিয়া বডিখন আনিছে আমাক চাব দিয়া নাছিলে জোৰ জবস্তি আমাৰ ভাইটি ভণ্টি মোৰ অহা অলপ লেট হ'ল কিন্তু ভাইটি ভণ্টি সোমাতে বডিত মানে আমি স্পট দাগ পাইছো আপোনাৰ নাকে দি কিনি মানে ফেন পাইছো সেইটো মানে কি কাৰণত হ'ল হাৰ্ট এটেক পেচেণ্টটো কিটা এনেকুৱা বডিত কিবা নহয় মানে সেইটোৱে বিচাৰিছো যে আমি মোৰ ভাইটি ন্যায় পাওক এইটো পুৰা দেখা দেখি মাৰ্ডাৰ হৈ আছে ভাইটি জেলৰ আৰক্ষীৰ ভুলৰ বাবে হৈছে সেইখিনিয়ে মই কিবা কৈছো মোৰ ভাইটি ন্যায় পাওক মই এইটোৱে বিচাৰিছো